धेमाजि जिल्लानि सिलाफोथार दिपा नैनारिनि सिलाफोथार ब्रह्म मन्दिराव दिनै आसाम आरो अरुणाचल सीमानि सायाव मोनसे सावरायनाय मेल खुङो। बे मेलाव आसामनि गुबुन गुबुन माहारियारि आफादफोरनि दैदेनगिरिफोरा बाहागो लायो। एबसु, गरखा, आसु, टिएमपिके, आक्रासु, बेंगली फेडारेशननि दैदेनगिरिफोरा बाहागो लानानै सावरायलायना माखासे गोख्रों थांखिखौ लादों। मेलाव अरुणाचलनि सिमा बानायनायनि सायाव आरो अरुणाचल रायजोआ गोदान मेप बानायनानै फोसावनायखौ गनायना लायै आरो अरुणाचलनि सुबुंफोरा दखान गलायाव आसामनि मुं लिरनाय बर्डखौ खोमोरनाय हिंसायारिखौ सोंखारिदों। आसामनि गुबुन गुबुन माहारियारि आफादनि दैदेनगिरिफ्रा आसाम अरुणाचल सीमाखौ फिन खेबसे नायदिंनानै थि खालामना होनो थाखाय भारत सरकार आरो आसाम सरकारखौ खावलायदों। 515 हाइवेपरा লৈ যদি আমি চাওঁ আমাৰ ইয়াৰ পৰাতো ধৰক 5 কিলোমিটাৰমান ভিতৰত সোমায়। গোটেই আদি গাঁও গোটেই অৰুণাচলী গাঁও আমাৰ অসমতে পৰে ৰিচেণ্ট গুগল মেপ মতে। কাজে আমি এইটো বিচৰা নাই। তথাপিও ট্ৰেইন আলি সিপাৰত এখেতবিলাকৰ কিছু ঘৰ আছে বা কিছু গাঁও আছে। এটা গাঁও আছে ডিপা অঞ্চলত অৰুণাচলী গাঁও। সেই গাঁৱৰ আমি কাঢ়িব যোৱা নাই, যিহেতু আমি এতিয়া লাহে লাহে সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম যেন পাইছোঁ যে আমি ট্ৰেইন চিৰিটোকে আমি লোৱাটো উচিত হ'ব নেকি, সেইটো মীমাংসাত আমি চলি থাকিম। ট্ৰেইন চিৰিটো যদি হয় নহয় সেইটো মীমাংসাটো পিছত হ'ব। কিন্তু এখেতবিলাক ট্ৰেইন চিৰিটো ট্ৰেইন আলিটো আমাৰ ৰেলৱে ট্ৰেকটো এৰি পেলাই নেশ্যনেল 515টো পাৰ হৈ আৰু 3 কিলোমিটাৰ ভিতৰুৱা অসম অঞ্চলত সোমাইছে। গতিকে এইটো আমি কেতিয়াও সহ্য নকৰোঁ। হয়, এখেতবিলাকৰ মাটি আছে, পূৰ্ব যুগত এখেতবিলাকে জংঘল চাফা কৰি পেলাই মাটিটো লৈছে, যিহেতু তথাপিও এখেতবিলাক নিজৰ অৰুণাচলী নাম জাৰি কৰিব পৰা নাই। আমাৰ CC চাৰ্কলতে এখেতবিলাক খাজনাটো দি আছে। যিহেতু অসমত এখেতবিলাক সুবিধাটো পাইছে, তেনেকৈ আমি যদি অৰুণাচলত সোমাওঁ সেই সুবিধাটো আমি নাপাওঁ। সেইটো কাৰণে আমাৰ কিছু পৰিয়াল কিছু ব্যক্তি আজিলৈকে ভাত পেটত সোমোৱা নাই, চকু পানী টুপি আছে। গতিকে এই সমস্যাটো সমাধান আমাৰ অসম চৰকাৰ, ভাৰত চৰকাৰ, অৰুণাচল চৰকাৰে যাতে পোনপটীয়াকৈ মিলাই দিয়ে, সমস্যা সমাধান কৰি দিয়ে, সেইটো আহ্বান আমি জনাইছোঁ। জনাই থাকোঁতে আমাৰ বিধায়ক শ্ৰী ভুবন পেগু দেৱকো আমি দুবাৰমান আমি লগ ধৰিছোঁ। এখেতেও আশ্বাস দিছে আপোনালোকে কোনো চিন্তা কৰিব নালাগে। কিন্তু আশ্বাস দিয়া মৰ্মে আমি আশা কৰিব পৰা নাই, যিহেতু এখেতবিলাক অসমত আহি পেলাই আমাৰ বিভিন্ন ধৰণৰ চাইনবৰ্ড, বিভিন্ন ধৰণৰ দোকানৰ নেম ইয়াত ধেমাজি কিয় লিখিব, অসম কিয় লিখিব, মুচি দিছে, ভাঙি দিছে। সেইটো ক্ষেত্ৰত আমি ৰক্তাক্ত আমি পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰোঁ, কিন্তু আমি কৰা নাই। আমি তেজাল আমি পৰিৱেশ আমি বিচৰা নাই। যিহেতু আজি বিভিন্ন আমাৰ বিষয়ববীয়া সাংগঠনিক আমাৰ বিষয়ববীয়া আমাৰ জাতীয় সংগঠনবিলাকক লৈ আমি এটা আলাপ আলোচনা ৰাজহুৱা সভা আজি আমি আহ্বান কৰি আলোচনাত আমি লিপ্ত হৈছোঁ। গতিকে আমাৰ দীপাবাসী ৰাইজৰ অকল আমাৰ আহ্বান নহয়, কোনো আমাৰ অসম চৰকাৰৰে এইটো দায়বদ্ধতা। কাৰণ জাতি ভেটি মাটি, আমি অসমৰ জাতি হয়, মাটি আমাৰ অসমৰ হয়, ভেটি আমাৰ অসমতে আছে। সেই শ্লোগানটো যাতে এখেতবিলাক বাহাল ৰাখে, সদায় ৰক্ষা কৰে, সেইটো আমি বিচাৰোঁ। নহ'লে আমাৰ জাতি মাটি ভেটি এই শ্লোগানটো অসমত দি আমাক এনে উপলুঙা মন্তব্য দি ৰাইজক ভগাই থাকিলে কিন্তু উচিত শাস্তি চৰকাৰে পাব। সেইটোৱে আমি কৈ পেলাই আহ্বান জনাইছোঁ সৰ্বশেষত যে অসম চৰকাৰ, অৰুণাচল চৰকাৰ বিচাৰি আমাক যাতে নৈতিক সিদ্ধান্ত দিয়ে যায়। যিহেতু অসমত মৰিয়াসকলৰ ওচৰত কিন্তু অসম অৰুণাচলত সীমা বিবাহৰ কাৰণে সমস্যা চলি আছে। এই সীমাৰ পথটো সমাধান কৰিবৰ কাৰণে ভাৰত চৰকাৰে এটা যি মন্ত্ৰী MLA কৰে এটা বিবেচনা কৰি কিনি সমস্যাবিলাক ঠাকুৰ কৰিবলৈ যেটা প্ৰচেছ আগত চলি আছে। কাৰণ ইয়াৰ মাজতে আমাৰ আজি যিটো দীপা নৈনাৰীত এটা অৰুণাচল আৰু অসমৰ যোনটো সীমা মন্দিৰ লৈ কিনি যে এটা সমস্যা ওলাইছে, যাতে ইয়াত অৰুণাচললৈ কিছুমান লোকে আমাৰ অসমৰ মাটিকেইটা নিজৰ এটা জিঅ'গ্ৰাফিকেল মেপ বনাই কিনে এটা মেপ বনাইছে বুলি এটা ৰাইজে জনাইছে। ইয়াৰ বিষয়ে ইয়াৰ ওপৰত ৰাইজে এটা ৰাজহুৱা মিটিঙৰ লগত আলোচনা কৰিছে, আলোচনা আমাকো জনাইছে। ইয়াৰ লগতে আমিও নিখিলপুৰ ছাত্ৰসন্থা হিচাপে এইটোকে অনুৰোধ জনাম, যিহেতু অৰুণাচলৰ আমাৰ অসমৰ মাজত যি সমস্যা আছে, সেইটো সমস্যাটো আলোচনাৰ মাধ্যমে কৰি কিনে সমাধান হোৱাটো আমি বিচাৰোঁ। যাতে ইয়াত ৰাইজৰ মাজত ভুল ক্ৰান্তি কিবা এটা সমস্যা ওলাই কিনে যাতে এটা সমস্যা নহয়।
এইটো ভাবোঁ আমি যোনটো এইটো দীপা আৰু নৌনাৰীৰ ওচৰত যিটো মাটি সেই মাটিৰ যিটো পৰিৱেশটো আমি গম পোৱা মতে এইটো CC চাৰ্কুলাৰ আণ্ডাৰৰ এটা ৰিভিনিউ অসমতে ৰিভিনিউ চলি আছে যেনেকৈ আগত চলি আছিলে এনেকৈ চলি থকাটো আমি লিখিত ছাত্ৰকৰ্তা হিচাপে বিচাৰোঁ যাতে ৰাইজৰ লগত কিবা এটা ভ্ৰান্তি নহয় আৰু তেখেতৰ লগত মাজত কিবা এটা চিন্তাধাৰা আছে তেতিয়া আৰামছে জাতীয় সংগঠন আছে এৰিয়াৰ বুদ্ধিজীৱী মহল আছে তেখেতলোকে আলোচনা কৰি পেলাই ভাল সিদ্ধান্ত লোৱাটো আমি বিচাৰোঁ শেষত আপুনি যিহেতু মাটি ভেটি জাতি সুৰক্ষাৰ স্বাৰ্থত গঠিত হোৱা বিজেপি চৰকাৰক কি আহ্বান জনাব আমি বিজেপি চৰকাৰটোৱে অনুৰোধ জনাম মাটি ভেটি সুৰক্ষাৰ কাৰণে যোনটো শ্লোগান মাৰি আছে শ্লোগান যিহেতু অসমৰ খিলঞ্জীয়া মানুহে মাটিৰ ওপৰতে নিৰ্ভৰ কৰি জীয়াই আছে সেইকাৰণে অসমত মাটিবোৰ সুৰক্ষিত হ'ব লাগে যদি কাৰোবাৰ ষ্টেটত দি কিনে যে খিলঞ্জীয়া মানুহে হালাই হ'ব লাগে এইবিলাক নহয় যাতে এইটো আমাৰ খিলঞ্জীয়া মানুহৰ মাটিবিলাক সুৰক্ষিত হ'ব লাগে হয় আজি ডিমৌ গাঁও পঞ্চায়ত অন্তৰ্গত এই দীপা ননাৰীত ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে গঠন কৰা এটা ঐক্য মঞ্চ এই ঐক্য মঞ্চৰ মানে এটা ইয়াত সভা এটা অনুষ্ঠিত হৈছিল বিশেষকৈ তেওঁলোকৰ সমস্যা হ'ল ইয়াত অসম অৰুণাচলৰ সীমা বিবাদ লৈ কিছুসংখ্যক অৰুণাচলী লোকসকলে ইয়াত অসমৰ সীমালৈ সোমাই আহি তেওঁলোকে ইয়াৰ অসমৰ বেনাৰ মচি দিয়া আৰু অসমৰ মাটি তেওঁলোকে নিজৰ বুলি দাবী কৰা এই বিভিন্ন সমস্যালৈ তেওঁলোকে আজি ইয়াত মিটিং এখন আহ্বান কৰিছিলে য'ত আমাক বিভিন্ন দল সংগঠনক ইয়াত আহ্বান জনাইছিলে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আমাৰ নিখিল বড়ো ছাত্ৰ সন্থা আমাৰ TMPK সদৌ অসম ছাত্ৰ সন্থা কোচ ৰাজবংশী ছাত্ৰ সন্থা বেংগলী ফেডাৰেশ্যন আদি বিভিন্ন জাতি জনগোষ্ঠী আমি সংগঠন ইয়াত আজি উপস্থিত হৈছিলোঁ আৰু এই ঘটনা আমি বুজ ল'লোঁ আৰু আমাৰ স্পষ্ট কথা আমি ইতিমধ্যে অসম চৰকাৰক আমি জনাই আহিছোঁ যে অসমৰ 1 ইঞ্চিও মাটিও যাতে তেওঁলোকে অৰুণাচলক গতাই নিদিয়ে সেই বিষয়ে আমি ইতিমধ্যে তেওঁলোকক জনোৱাৰ পিছতো ইয়াত দীপাত এনেকুৱা এটা সমস্যাৰ সৃষ্টি হৈ আছে সেইবাবে আমি প্ৰশাসনক স্পষ্টভাৱে আমি দাবী জনাইছোঁ যে ইয়াৰ সমস্যা তেওঁলোকে সমাধান কৰক ইয়াৰ ৰাইজৰ যি সমস্যা এই সমস্যা তেওঁলোকে যাতে স্থায়ী এটা সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰক অন্যথা কিন্তু ইয়াত আমি এই যিমান জনগোষ্ঠীয় সংগঠন আছোঁ এই জনগোষ্ঠীয় সংগঠনসকলে আমি ঐক্য মঞ্চৰে ইয়াত এটা প্ৰতিবাদী আমি আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম আৰু ইয়াত সেই সময়ত উদ্ভৱ হোৱা যিকোনো পৰিস্থিতিৰ বাবে কিন্তু আমি সংগঠন কিন্তু আমি দায়ী নহ'ম আপোনালোকৰ আজি 6-7টা সংগঠনে যে আলোচনা কৰিলে মূল সিদ্ধান্ত হিচাপে কি লোৱা হৈছে এতিয়ালৈকে আমাৰ সংগঠনৰ সিদ্ধান্ত আমি লোৱা নাই আমি সংগঠনে ইতিমধ্যে সিদ্ধান্ত ল'ম ইয়াত তেওঁলোকে ৰাইজে কিছুমান প্ৰস্তাৱ তেওঁলোকে গ্ৰহণ কৰিছে যে অহা দিনবোৰত তেওঁলোকে ইয়াৰ বিভাগীয় কৰ্তৃপক্ষ হওক আপোনাৰ বিধায়ক সাংসদ যদি প্ৰয়োজন হয় তেওঁলোকে গুৱাহাটী গৈ তেওঁলোকে মুখ্যমন্ত্ৰীকো লগ ধৰাৰ এটা প্ৰস্তাৱ তেওঁলোকে গ্ৰহণ কৰিছে ইয়াত আৰু এই প্ৰস্তাৱত আমি সমৰ্থন জনাইছোঁ আৰু যদি প্ৰয়োজন হয় এই বিষয়টো যদি চৰকাৰে যদি কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰে আমি সংগঠনে কিন্তু ইয়াত প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম হয় আমি ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ আমি অৰুণাচলীৰ সেই দুষ্কৃতিকাৰীসকলক তেখেতলোকে যদি আজিৰ পৰা এনেধৰণৰ মানে ফলক মোচা কাৰ্যটো যদি সংগঠিত কৰিব বিচাৰে কিন্তু ইয়াৰ পৰিণাম তেখেতলোকে ভোগ কৰিব লাগিব আমাৰ স্পষ্ট কথা আমি অসমৰ 1 ইঞ্চি মাটিও তেখেতলোকক নিদিওঁ যিহেতু তেখেতলোকে আমাৰ অসমত আহি কিনে তেখেতলোকে ম্যাদী পট্টা বনাই লৈছে আমাৰ চিচিবৰ গাঁও চাৰ্কুলত গৈ এয়া সম্পূৰ্ণ অসমৰ মাটি তেখেতলোকৰ দাবী কৰা ইয়াত কোনো ধৰণৰ নৈতিক অধিকাৰ নাই যিহেতু কিছুসংখ্যক ব্যক্তিৰ ইয়াত অসমত মাটি আছে অৰুণাচলী মাটিয়ে সেই সুযোগ লৈ কিনে তেখেতলোকে সমগ্ৰ অঞ্চলটোকে ডিমৌ অঞ্চলটোকে অৰুণাচলৰ বুলি দাবী কৰাটো তেখেতলোকৰ নৈতিক অধিকাৰ নাই আৰু যদি এনে কাৰ্য তেখেতলোকে দুনাই সংগঠিত কৰে কিন্তু ইয়াৰ পৰিণাম সেই অৰুণাচলী লোকসকলে ভুগিব লাগিব আমি প্ৰশাসনক দাবী জনাইছোঁ অসম অৰুণাচলৰ প্ৰশাসনক আমি দাবী জনাইছোঁ অতি শীঘ্ৰে এনে দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰক এনে ষড়যন্ত্ৰকাৰীসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰি প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰক নহ'লে ইয়াৰ পৰিণাম ভয়াৱহ হ'ব আজি জনসাধাৰণ ৰাস্তাত ওলাই আহিবলৈ বাধ্য হৈছে এইখিনিতে আপুনি ৰাইজ হৈ আইন আদালতৰ কাষ চাপিব নেকি এই সন্দৰ্ভত নাই নিশ্চয় যদি এনেধৰণে কাৰ্য সংগঠিত কৰি থাকে আমি সকলো দল সংগঠনে একত্ৰিত হৈ আমি ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই নিজাববীয়াকৈ প্ৰশাসনৰ কাষ চাপত আমি
কাষ চাপিম আৰু ইয়াৰ প্ৰয়োজনত আমি উপায়ুক্ত মহোদয়ক এখনি স্মাৰকপত্ৰ প্ৰদান কৰিম এনেধৰণৰ দুষ্কাৰ্য যাতে পুনৰ সংঘটিত নকৰে আৰু আমাৰ সীমান্তবাসী ৰাইজক আভুৱা ভাৰি তেখেতলোকে যদি এনে কাৰ্য সংঘটিত কৰে ইয়াক কোনো ধৰণে আমি মানি লোৱা নহ'ব আৰু অসমীয়া আই মাতৃৰ সুৰক্ষাৰ স্বাৰ্থত আছুৱে কেতিয়াও আপোচ নকৰে আৰু আপোচ কৰা নহ'ব এই কথাটো স্পষ্টভাৱে আমি কৈ দিছোঁ এনে অৰুণাচলীসকলক আমি স্পষ্ট ভাষাৰে কৈ দিছোঁ আমাৰ ভেটি ৰক্ষাক আমি কেতিয়াও আপোচ নকৰোঁ আৰু অসমীয়া আইক ৰক্ষাৰ স্বাৰ্থত আমি আপোচ কেতিয়াও নকৰোঁ আৰু সমগ্ৰ আমাৰ লগত ৰাইজ আছে তেখেতলোকৰ লগত লৈ আমি কাম কৰিম সঁচাই হয় যিহেতু সীমা বিবাদৰ দীপাননাৰীৰ সমস্যাটো বহুতেই জড়িত তেখেতসকলে যিটো অৰুণাচলবাসীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 3 কিলোমিটাৰ বাহিৰত অসমৰ মাটি অৰুণাচলৰ মাটি হিচাপে দখল কৰিছে আৰু সেইমতে তেখেতসকলে এই কেন্দ্ৰীয় চৰকাৰতো তেওঁলোকে দাখিল কৰিছে কিন্তু সেইটো আমি যিবিলাকে ইয়াত স্থায়ীভাৱে বসবাস কৰি আছে কেতিয়াও আমি এইটো সহ্য নকৰিম আৰু পৰৱৰ্তী সময়ত আমি আন্দোলন কৰিম আৰু চৰকাৰী মেম মতে সীমাটো সিদ্ধান্ত হ'ব লাগে বুলি আজি আপোনালোকৰ বাতৰি নিউজ পেপাৰৰ জৰিয়তে আমি এইটো প্ৰকাশক বা চৰকাৰ আন্দোলন বিচাৰিছোঁ তেনে আমি শুনিবলৈ পাইছোঁ কিন্তু আমি জানো যে ভৈয়ামে অসম পাহাৰে অৰুণাচল বুলি আমি পূৰ্বৰ পৰাই জানো সেয়েহে আমি TMPK জাতীয় সংগঠনৰ পৰা আমি দাবী কৰিব বিচাৰিছোঁ যে পূৰ্বৰ যিটো মেপ আছে সেই মেপ মতে থাকক আৰু এতিয়া নতুনকৈ মেপ নতুনকৈ বনোৱাৰ কোনো প্ৰয়োজন নাই বুলি ভাবোঁ ভৈয়ামে অসম পাহাৰে অৰুণাচল বুলি পূৰ্বৰ পৰাই আছে ঠিক তেনেকৈ থাকক বুলি আমি ভাবোঁ फै बयबो फै जमदुवार दखरानि थाखाय मोनसे फोसावथाय गसाइगाव महकुमानि सिङाव थानाय जमदुवार दखरा एबसुआ सानथामनि हाबाफारिजों गाजा गोमजायै 5थि खेब बोसोरसालिया जथुम्मा खुंफुंगोन फैगौ नभेम्बर दाननि 6, 7 आरो 8 खालारखालि सानथामनि मेहेरगोनां हाबाफारिजों गाजा गोमजायै खुंफुंगोन मख'नो गोनांदि खुंफुंनो गोनां जथुम्मायाव बायदि मेहेरगोनां आयदाफोरबो लाफानाय जादों बेबायदिनो भलिबल काबादि खन्थाइ आवरायनाय लिरनाय बायदि दिन्थिफुंनाय आयदाफोर लोगोआव जांख्रिथायारि देंखोगिरि दैख्लं खुंगुर बसुमतारी देंखोमु 1, 2, 3 मेथाइ खननाय बादायलायनायबो लानाय जागोन फारि बायदियै देंखोमु 1, 2, 3 मेथाइ रोजाबनायाव दखरानि बेन्दोंआव थानाय गामिफोरनिफ्राय 14 बोसोरनिफ्राय 30 बोसोरसिमनि गेजेराव थानाय बिजाथिफोरा मेथाइ रोजाबगिरिफोरा बादायलायनायाव बाहागो लानो हागोन मोनाबिलिनि हारिमु बादायलायनायाव गाव गावनि रोंगौथिजों बिजाथिफोरा बाहागो लानो हागोन एक्जिबिशन दिन्थिफुंनायखौ 6 नभेम्बरनिफ्राय जोबजासिम नुनो मोनगोन 6 नभेम्बरनिफ्रायनो भलिबल आरो काबादि गेलेनाय बादायलायनाया जागोन 8 नभेम्बर 2022 इं अक्ट' खालारखालि हारिमु मोनाबिलियाव मिस्टार प्रेक्टिकल बसुमतारी आरो मिस दीप्ति बसुमतारी मोननि गाब गोनां हारिमु आरो फेस्ला दिन्थिफुंनायखौ नुनो मोनगोन